সকলোকে মোৰ নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে, ময়ো বৰ্তমান ভালেই আছোঁ আৰু আছোঁ বৰ্তমান পথাৰত দেখিছেনে মোৰ সৈতে কোন আছে? এইজনী মোৰ ভতিজা আৰু আছে বাৰু আপোনালোকৰ দেখুৱাম, গোটেইটা ভতিজা আৰু বেটাও আছে লগত। কি কাৰণে আছোঁ পথাৰত আপোনালোকক এইফালে চাওক, পথাৰত আছোঁ। এইয়া পথাৰৰ দৃশ্য, এইখন আমাৰ পথাৰ হয় আৰু সৰুখন আপোনালোকক দেখুৱাইছিলোঁ যে সেইদিনাখন ভিডিঅ'ত দেখুৱাইছিলোঁ যে মই লাও নিছিলোঁ, এইখন বাৰীৰ পৰাই নিছিলোঁ। এইখন আমাৰ বাৰী আচলতে, এইখন বাঁহনি পৰি আছে আৰু আছে এইফালে এইখন এখন আমাৰ বাৰী। এদিন আপোনালোকক দেখুৱাম বাৰু বাৰীখন সম্পূৰ্ণকৈ, কি চব্জি আছে বাৰীত। আৰু ভিডিঅ'টো কি কাৰণে বনাইছোঁ আপোনালোকৰ উদ্দেশ্যটো দেখুৱাব লাগিব এতিয়া। তেন্তে আহকচোন চাওঁ। আচলতে আমি পথাৰলৈ আহিছোঁ টেঙা খাবলৈ। এইয়া মোৰ সৈতে আছে বহুত টেঙা ল'ৰা ছোৱালী। হাই বুলি কৈ দিয়া চবে, বেটা ফালে এয়া বেটা পোবালি আৰু এইফালে টেঙা কাটি আছে, ময়ো কাটি দিওঁ টেঙা। তাৰপিছত আপোনালোকৰ লগত কথা পাতি আছোঁ। টেঙা কাটি খালে খুব ভাল লাগে, মানে ইহঁতেও ইচ্ছা কৰিছে যে টেঙা খাওঁগৈ। মই ভাবিলোঁ সেইকাৰণে পথাৰলৈকে যাওঁ, পথাৰতে খাওঁগৈ গোটেইখিনি বহি কেনে। সেইটো কাৰণে আহিলোঁ পথাৰলৈ। তো ভিডিঅ'টো চাইছোঁ আৰু টেঙা কাটি লওঁ। পাত একদম ডাঙৰকে কাটি আনিছোঁ, পাতখন এইটো কাটি নাপাই দিয়া। এইখন পাত এতিয়ালৈ টেঙা কাটি এই দুটা আগে কাটি লৈছোঁ মানে, আৰু এই দুটা ৰাখিছে ইহঁতি চেলেঞ্জ কৰিব দুইজনীয়ে। তো আমি এইকেইটা কাটি খাই লওঁ আগতীয়াকৈ। তোকে লৈ দেখো মই মোৰে বুকুৰে এটি সপোন, আবেগে উপচে ভাবিলে কয় তো মোৰ আশাৰে জোন। ময়ো দেখো সপোন দিনে ৰাতিয়ে চোন, প্ৰায়ে আজিকালি ল'ৰালি আজিও শুনা পৰা নাই। কিনো কম দাদা ময়ো তোৰেহে ভাই। মনলে উভতি আহে ল'ৰালি, তোৰে মোৰে
তলি টেঙা কাটি আজৰি আৰু এয়া ইহঁতক দিয়ে দিলোঁ। ইহঁতি যিহেতুকে জলকীয়া নাখায় সেইবাবে সিহঁতক আগতীয়াকৈ দি দিলোঁ। আৰু আমি এতিয়া খাম যে একেখন পাততে। আৰু বিশেষকৈ মানে ইহঁতি চেলেঞ্জ কৰিব, যিহেতুকে এটা টেঙা চেলেঞ্জ কৰিব, কোনে কিমান খাব পাৰে। লৈছোঁ মই এতিয়া ঘৰকৈ খাব লাগিব, কাৰণ সেইকাৰণে অলপ লৈছোঁ আৰু বেছি নহয়, তিনিজনীয়ে লগতে খাম অলপকৈ। তো ইহঁতিও খাই আছে, বেটাহঁতি দি আছোঁ, সকলোৱে খাই আছে। সিহঁতি খাই আছে আৰু আমিও খাম। মানে মই এখন পাততে লৈছোঁ, আপোনালোকক দেখুৱাইছোঁ আৰু ভোট জলকীয়া দি লৈছোঁ একেবাৰে। এইখিনি লৈছোঁ, এইখিনিতে আমি তিনিজনীয়ে খাম। তাৰপিছত ইহঁতি এটা চেলেঞ্জ কৰিব, এটা টেঙা লাষ্ট কৰিছে, তাই লুকাইছে। আৰু এইখন দেখিছেনে, এইখন ৰ'দৰ কাৰণে দি লৈছোঁ। ৰ'দটো তথাপি মুখতে পৰিছে, মানে এখন কাপোৰ দি লৈছোঁ ৰ'দৰ কাৰণে। এয়া চব ভোট জলকীয়া ইহঁতি পৰিছে, একো পোৱা নাই। কোৱা নাই ইহঁতি মানে জ্বলা বুলি খাব নোৱাৰিছে, আৰু টেঙাখিনি ময়ে খাব লাগিব। এই অলপ খালোৱে। ইহঁতি জ্বলা বুলি কৈছে, জ্বলা একো নহয় অৱশ্যে ইহঁতৰ কাৰণে। ইহঁতক আচলতে পুৰিছে, আৰু মোৰ নাই পৰা, মইতো জলকীয়াও খাইছোঁ। এতিয়া মোক কি জলকীয়া কৰে, ভোট জলকীয়া খাইছোঁ ন, ইমান জ্বলা। বেটাই পিন্ধাইছে টুপি, টেঙাৰ টুপি। খাই লওঁ, এই চেলেঞ্জৰ কাৰণে চবেই নিজৰ টেঙা কাটি ল'ব। এতিয়া টেঙা কাটি আছে, দেখিছে? হেল্ল', আপোনালোকক আৰু এটা কথা জনাওঁ, ইহঁতি আচলতে চেলেঞ্জ কৰিব লৈছে, টেঙা 3টা লৈ তিনিওটাই। তো আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাব। সেয়া চব বহি লৈছে তিনিওটাই, চেলেঞ্জ কৰিবলৈ এটা টেঙা লৈছে। ইয়াত চব 3টা টেঙা বেক কেমেৰা কৰি দেখুৱাইছোঁ, ৰ'ব দেই। ফালে চব এখন পাত লৈ লৈছে, আৰু তিনিও ঠাইত আছে নিমখ, 3টা টেঙা। তো আৰু 3টা টেঙাৰ লগত তিনিওজন মানুহ। এয়া ইহঁতি চেলেঞ্জ কৰিব আচলতে, আপোনালোকে চাব। এয়া চাওক, জলকীয়া 2টা লৈ লৈছে। জলকীয়া 2টাৰ কাৰণটো হৈছে, যোনে হাৰিব মানে সেই দুজনে জলকীয়া 2টা খাব, মানে এজনে। আৰু কোনে ফাৰ্ষ্ট হয় সি জিকিব আৰু উইনাৰ হ'ব। তো আপোনালোকৰ মুখখন দেখাই দিছোঁ, চাওঁ তোমালোকৰ মুখখন। এয়া আৰু এইজনী চব এয়া 3টা টেঙা লৈছে। আৰু মই টেঙাকেইটা ফালি দিওঁ, ইহঁতি ফালিব নোৱাৰিছে, মানে চাই থৈ আছে। তো ফালি দিওঁ মই, চাই থাকক আপোনালোকে। এয়া টেঙা ফালি দিলোঁ, এতিয়া তিনিওটাই 3 ভাগ লৈ আছে। মাইনাখিনি চপাই দিয়া, একেলগত নিজৰ নিজৰ ভাগে থৈ দিয়া। এয়া দেখিছেনে? আৰু এতিয়া খাবলৈ ষ্টাৰ্ট দিব। খোৱা নাই বৰ্তমান, খাইছা নি কোনোবাই? চাওঁ মুখখন এইফালে চাওঁ। তো 1 2 3 ষ্টাৰ্ট।
মুখখন ওপৰলৈ আংক তই সেইটোলৈ মুখত নহ'ব মুখখন দেখাব লাগিব ন চেলেঞ্জ কৰিবলৈ হ'লে মুখখন দেখাব লাগিব মুখ ওপৰলৈ আংক এই ফাৰ্ষ্ট হ'ল আৰু ই হাৰিলে মুখত লৈ আছে ই ফাৰ্ষ্ট হ'ল উইনাৰ কোন ফাৰ্ষ্ট হ'ল আৰু দুইটা হাৰিলে দুইটা জলকীয়া খাব লাগিব ভোট জলকীয়া ভোট জলকীয়া নহয় এই ধান জলকীয়া এতিয়া ইহঁতি জলকীয়া খাব লাগিব জলকীয়াকেইটা দেখাই দিয়াচোন কেমেৰাটো চলে না হাতখন ইমানখন নহয় এইডোখৰত এইটো আৰু ধুনীয়াটো এইটো দুটা জলকীয়া খাব লাগিব এতিয়া ষ্টাৰ্ট জলকীয়া চুপিলে নহ'ব চুবাব লাগিব চুপিলে নহ'ব চুবাব লাগিব मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक খালে চেনি লগা জলকীয়া খালে চেনি লগা জলকীয়া খাইছে হাৰিলে আৰু হাৰিলে সেইকাৰণে এটা জলকীয়া খালে জলকীয়া খাই শেষে কৰিব পৰা নাই খাই আছে তাই এই জিকি মেলি এতিয়া চেনি খাই আছে চেনিখিনি আগে যোগাৰ কৰি লৈছে মানে যাতে হাৰিলে চেনি খাব পাৰোঁ মানে জলকীয়াটো খালে মানে পুৰিব যে সেইকাৰণে চেনি খাব পাৰোঁ বুলি খাই লৈছে ভাবিছোঁ ভিডিঅ'টো আজি ইমানকৈ এণ্ড কৰোঁ তো আপোনালোকে যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকক অশেষ ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আৰু আজি ইমানতে শেষ কৰিছোঁ নতুন এটা ভিডিঅ' এটা আকৌ লগ পাম চাই দিব মোৰ ভিডিঅ'বোৰ আৰু যিসকলে ফেচবুকত চাই আছে তেওঁলোকে ইউটিউবত গৈ মোক চাৰ্চ কৰি চাব মনালিছা ব্লগ বুলি আছে যিহেতুকে ফেচবুকত কি নাম দিয়া আছে সেইটোৱে দিয়া আছে আপোনালোকে ইউটিউবত গৈও চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই বাই কৈ দিয়া Bye.